कम ये पानी क्यों लाल है? हाँ आयुर्वेदिक ओके ओके ये सब रंगा रंगा पानी जो आयुर्वेदिक पानी इते किबा जड़ी बुटी इते मिक्स কৰিছে साउथ इंडिया আহিলে ইডলি দোসা বড়া এইবিলাকে আৰু মেইন খাদ্য BarmanS ব্লগৰ সকলো সদস্য লৈ এতে সুন্দৰ ফ্ৰেছ আৰু হেপি মৰ্নিং মই উইশ কৰিলোঁ আছো ত্ৰিভান্দ্ৰমত এক্সপিৰিয়েঞ্চ কৰি আছোঁ বাছৰ গৈ আছোঁ কবলা বিচলৈ তাতে লাইট হাউচ আৰু কি কি বিচ আছে হাৱা বিচলৈকো আপোনালোকক লৈ যাম ভিডিঅ'টোত মোৰ লগত জড়িত হৈ থাকিব নেক্সট তাৰ পৰা আহি আমি চিটি টুৰ কৰিম আগলৈ লৈ গৈ আছোঁ আপোনালোকক মই দেখাই দি আছোঁ ডাবল ডেকাৰ বাছবিলাক কেনেকুৱা চিটি ৰাইডৰ কাৰণে সুধি আহোঁ তাতে কিমান কি চাৰ্জেছ লয় গোটেইখিনি সুধি আহোঁ এইখন দেখিছে এইখন ডাবল ডেকাৰ বাছ হয় মুম্বাইত যোৱা মানুহবিলাকে দেখিছে বা ইয়াতে অহা মানুহবিলাকেও দেখিছে সুধি লওঁ ইয়াৰে ডিটেইলছ ডাবল ডেকাৰ বাছ চিটি ৰাইডৰ কাৰণে স্পেচিয়েলি ৰাখি থকা হৈছে কেৰালা ষ্টেট ৰিজনেল ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন সুধি আছোঁ पूछताछ कर रहे हैं गाड़ी हायर करने के लिए तो ये लोग पूछताछ कर रहे हैं बताएगा अभी खुद ही लो ইয়াতে ইভিনিং 5টাৰ পৰা 10টা লৈকে ফেয়াৰ টু পাৰ হেড 250 টকা তো 5 আৱাৰ্ছ ঘূৰাব গোটেই চিটিখন লগতে গাইডো থাকিব ইয়া চাওক বেয়া হৈ যোৱা বাছৰ একদম কি সুন্দৰ ৰেষ্টুৰেণ্ট বনাই ৰাখিছে ইয়াতে বৰ ধুনীয়া দে সাউথ ইণ্ডিয়ান ফুড খাবলৈ এইটো আমি এটা এনাদাৰ প্লেচ আহি পালো কি নাম है इस जगह का नैयर पोवर आइलैंड गोल्डन सैंड आइलैंड अच्छा ये एक्चुअली बैकवाटर आइलैंड राइट সাগৰৰ পৰা যিটো পানী ব্যাক হৈ আহি লেক হৈ যায় বা নদীত মিলিত হয় এইটোকে কোৱা হয় ব্যাকৱাটাৰ ইয়াতে সাইট সিঙৰ ব্যৱস্থা আছে আৰু গভৰ্ণমেণ্টৰ মানে পেকেজ সিস্টেম আছে মেচিন বোট হায়াৰ কৰিব পাৰে এই এনেকে বোটেৰে লৈ যাই পেলাই দেখাই লৈ আহিব এয়া চাওক আপোনালোকে Poovar Backwater and Tourism Promoting Society ইয়াতে সোসাইটি আছে ইহঁতে লিড কৰি আছে আন্ডাৰ টুৰিজিম ডিপাৰ্টমেণ্ট কেৰালা যাম এক্সপিৰিয়েঞ্চ কৰি আহিম ভাল লাগিছে জেগাটো এইবিলাকে ঘূৰি আহিলে অকণমান আগৰ পৰা দেখাই দি আহিছোঁ अरबियन सी लिंक है यार पहले हाउ डिड यू फील कैसा लगा अच्छा लगा कितने समय 2 घंटा 1.5 घंटा ओके এখন নতুন করে স্টার্ট হল আমি এখন 4000 ৰে বুক কৰি ললো এইয়া গৈ আছো বলক লৈ গৈ আছো আপোনালোকক দেখাম সাইট সিং কৰাম এইয়া আহি আছে এখন বোট এই মোৰ বেক সাইডে দেখিছে এইখনত যাম 1.5 ঘণ্টা এটা সফৰ কৰিম সাইট সিং কৰিম লাইফ জেকেট পিন্ধাটো মানে মেন্ডেটৰী এইয়া আমাৰ স্টাৰ্ট হৈ গ'ল অকমান পানী লাৰি দিছো ब्रदर ये रिवर का नाम क्या है नैयर रिवर ये मतलब अरेबियन सी से लिंक है পৰ্যটক আহে আৰু ইয়াৰে আমোদ লয় বটিঙৰ এক্সপিৰিয়েঞ্চ কৰে মানুহে আমি যে এলেপ্পীত হাউচ বটৰ চিকাৰা বটৰ এক্সপিৰিয়েঞ্চ কৰিছিলোঁ ডেট ইজ চামথিং ডিফাৰেণ্ট আৰু ইয়াতে যিটো কৰিছোঁ সেইটো এটা ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চ বৰ ধুনীয়া নাৰিকল গছ চাওক ये साइड में क्या है कोकोनट पाइनएप्पলৰ খেতি আৰু कोकोनटर खेती আছে यहाँ कोई विलेज नहीं है लोग नहीं रहते अच्छा फॉरेस्ट के अंदर में है ये दुनिया रिसोर्ट আছে ইয়াতে কটেজেস আছে মানে আহিলে মানুহে যদি ইচ্ছা কৰে ৰখি পেলাই চাহ তাহ খাব পাৰিব নাৰিকলৰ গছবিলাক চাওকচোন বৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য বৰ্তমান চুগাৰ কেনৰ ভিতৰত সোমাই গ'লেগৈ চুগাৰ কেনো আছে ফটো তোলাৰ কাৰণে গৈছে ইয়াতে ৰাইট হেণ্ড চাইডে চাওক এয়া নাৰিকলৰ বাগান কি ধুনীয়া বা এয়া আমি গৈ আছোঁ আৰু এতিয়া চিধাই মজা কেনেকুৱা আহে একদম সঁচাই দেই আৰ্টিষ্টিক মজা লাগিছে খুব সুন্দৰ পৰিৱেশ আপোনালোকো আহিলে ইয়াতে আহিব কিন্তু আপোনালোকে বাৰ্গেইন কৰিব তেওঁলোকে বহুত দাম কয় মই ভাবিছিলোঁ কি আমি ইমান পইচা দি পেলাই নলওঁ পিছত আমি এইখন 4000 টকাত হায়াৰ কৰিলোঁ এইখন 1.5 ঘণ্টাৰ কাৰণে তাতে গতিকে লাষ্টলৈকে আপোনালোকে যিটো আপোনালোকে ধৰি ল'ব 3000 4000 টকা দি পেলাই ৰৈ যাব আপোনালোকে সিহঁতে দিব লাষ্টত মোক কৈছে आपका जो भी বাজেট है যিটো বাজেট আছে আপোনাৰ সেই বাজেটটোতে হৈ যাব এনেকৈ কৈছে বা এই গছবিলাক চাওকচোন দিজ অল আৰ ম্যাঙ্গোজ ব্রাদার ম্যানগ্ৰোভ মানে ম্যানগ্ৰো বুলি কৈছে MANDRO মালায়ালম में क्या बोलते कंडल মালায়ালামত কণ্ডল বুলি কয় কিবা আমৰ নিচিনা ফলটো দেখিবলৈ বস্তুটোৰ নামটো পালোঁ সি ভুলকৈ কৈছে স্পেলিংটো MANGROVE মেনগ্ৰোভ গাৰ্ডেনত আমি সোমাইছোঁ তামিল মালায়ালাম চিনেমা ইয়াতে শ্বুটিং হয় এইটো শ্বুটিং পইণ্ট আমাক যিজনে আনিছে গাইড তেওঁ কৈ আছে হা এনে হিন্দী মুভি नहीं ना
চিনেমাবিলাকত যে দেখায় গভীৰ অৰণ্যৰ মাজত এয়া ফিল্ম শ্বুটিং কৰা ঠাই বা নাৰিকল 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 ডাব নাৰিকল এনেকৈ বেপাৰ কৰি আছে। আগত চাওক এনেকুৱা ক্ৰছ থকা নাৰিকলবিলাক দেখিবলৈ কিমান ধুনীয়া লাগিছে। এই ডাবল ধামাল বুলি চিনেমাখনত যে আছিলে নাৰিকলৰ ডব্লিউ এটা নাৰিকল গছৰ ঠিক তেনেকুৱা টাইপৰ চাওক আগত পৰ্যটক আহি থাকে আমাৰ পিছে পিছেও আহি আছে। চাওক What's the name of this island? Island का नाम क्या है? Golden Sandwich. Golden Sandwich. Sandwich. Golden Sandwich. এই আইলেণ্ডটোৰ নাম। লেফ্ট হেণ্ড চাইডে আপোনালোকে দেখিব পাইছে এইখন বোটৰ ওপৰতে ৰেষ্টুৰেণ্ট পিয়'ৰ ভেজ 100% পিয়'ৰ ভেজ ৰেষ্টুৰেণ্ট। এয়া চাওক কি ধুনীয়া আৰ্টিষ্টিক ৰেষ্টুৰেণ্টবিলাক। ঠিক কেনেকৈ আগৰ ফালে আৰু এখন এইখন অলপ এইখন ডাঙৰ। ইয়াতে আইলেণ্ড বিচত হৰ্চ ৰাইডিং বগেৰে কেমেল ৰাইডিং এইসব বস্তু আছে। আইলেণ্ড চাইডে আইলেণ্ডৰ সিটো চাইডে আৰবিয়ান চি ইয়াতে লিংক হৈছে। এই গোল্ডেন আইলেণ্ড বিচটো বহুত ডেঞ্জাৰ বুলি কৈছে। চাওঁ বহুত ভাল লাগিছে, বৰ মনোমোহা দৃশ্য আমি দেখিবলৈ পাইছোঁ ইয়াতে আহি। এয়া আমাৰ ব'টখন এতিয়া ইয়াতে পাৰ্ক কৰি আছে। অকণমান 5-10 মিনিটৰ কাৰণে যাওঁগৈ আমি। গোল্ডেন আইলেণ্ড বিচত আমি এতিয়া নামিলোঁ। অকণমান দেখাই লৈ আহি আছোঁ আপোনালোকক। এইখন চিকাৰা বোট দেখোন বৰ ধুনীয়া। এইফালে চাওক ৰছী টানি থোৱা আছে, ডেঞ্জাৰ জোন বুলি কৈছে। এইফালে সেই সাগৰৰ লেহেৰ দেখিবলৈ পাইছোঁ চাগে। হৰ্চ ৰাইডিঙো আছে। হৰ্চ ৰাইডিং কিতনা? 100 रुपया। कितना समय? एक राउंड কৰিলে 100 টকা দিব লাগিব। চাওক ইয়াতে ডেঞ্জাৰ এৰিয়া ডোন্ট টেক বাট হিয়াৰ অ'কে এনেকৈ লিখি থোৱা আছে। মোৰ বেক চাইডত চাওক এয়া কেনেকৈ ঢৌ চাওক কি ডাঙৰ ডাঙৰ ঢৌ আহিছে। মোবাইলত কিমান ডাঙৰ কৰি উঠিছে মই নাজানো। চাওক এই নজাৰাবিলাক উপভোগ কৰক। ইয়াতে দেৰি নকৰোঁ আৰু বেলেগ বেলেগ বহুত কিবা কিবি চাবলৈ আছে। কেনেকৈ আহে সাগৰৰ মাজতো গুগল পে' ফোন পে'ৰ ব্যৱস্থা ৰাখিছে। আপোনালোকে পে'মেণ্ট কৰিবলৈ হ'লে একো অসুবিধা নাই যদি কেছ লগত নাথাকে। মানুহে ফটো উঠাৰ লগে লগে সাগৰৰ ঢৌ লেহেৰ উপভোগ কৰিবলৈ আহে ইয়াতে, লগতে হৰ্চ ৰাইডিঙো কৰিব আহে। এইটো এটা সৰু আইলেণ্ড হয় এই বিচটো, আইলেণ্ড বিচ। এয়া হৈছে হৰ্চ ৰাইডিং। আগলৈ লৈ গৈ আছোঁ। কেমেল ৰাইডিঙো কৰিব পাৰে। বৰ বেছি বহুত কেমেল নাই ইয়াতে। মই দুটাহে কেমেল দেখিবলৈ পাইছোঁ। অকণমান দেখাই দিম আপোনালোকক। মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে কাইণ্ডলি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। লগতে BarmanS ব্লগৰ ভিডিঅ' যদি আপোনালোকে নতুনকৈ ৱাচ কৰি আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ। ইয়ে চব কেমেল ৰাইডিং দেখিবলৈ পাইছে। এই আগতো এটা কেমেল ৰাইড কৰি আছে। ব'লক তেতিয়াহ'লে ইয়াৰ পৰা অকণ আগবাঢ়ো। গোল্ডেন চেণ্ডউইচত আমাৰ হৈ গ'ল। এতিয়া আমি যাওঁ, আমাৰ বোটখন ইয়াতে আছে। আগলৈ কি কি দেখাই চাই লওঁ। বিভিন্ন বিদেশী পৰ্যটক ইয়াতে আহি পেলাই ভৰ্তি হৈ থাকে। মানুহক চফৰ কৰাই ইয়াতে আনি পেলাই ৰখাই দিলে আৰু মানুহবিলাক যাবলৈ ইচ্ছাই নকৰে। ইয়াৱালা কিয়া ৰিচৰ্ট বা কিমান ধুনীয়া চাওক ৰিচৰ্ট। পানীৰ ওপৰত ৰিচৰ্টবিলাকেই ভাল লাগে আৰু চাই। इसका नाम क्या है? एलिफेंट ड्रप। এইটো এলিফেণ্ট ড্ৰপ বুলি কোৱাৰ এটা উদ্দেশ্য আছে। মানে এইটো দেখিবলৈ যদি আপোনালোকে ভালকৈ চায় তেতিয়াহ'লে এটা হাতীৰ নিচিনা দেখিবলৈ। এইয়া চাওক লেফ্ট চাইডে এইবিলাক কটেজেছ ইমান ধুনীয়া ধুনীয়া আছে। ফ্লটিং কটেজেছ মানে পানীত ভাহি থকা কটেজেছ আছে। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে থাকিব পাৰিব। নাইট ষ্টে কৰিবৰ ইচ্ছা থাকিলে এই কটেজত আপোনালোকে আহি পেলাই থাকিব পাৰিব। এইখন এখন ক্ৰুজ দেখিবলৈ পাইছোঁ। এইখন এখন ক্ৰুজ তাকে। ইয়াতে কটেজত যিবিলাক মানুহ থাকে তেওঁলোকক এইফালে ঘূৰাই লৈ যায়। এটা অনুমান কৰিছোঁ। ভাল লাগিছে কিন্তু কি ধুনীয়া লাগিছে চাওকচোন। ইয়াতে এটা ৰাতি থাকিবলৈ পালে কিমান ভাল লাগিব। আইলেণ্ডৰ মাজত এটা জেগা আহি পাইছোঁ। ইয়াতে কি বা এইটো ক্ৰছ চিন দিয়া আছে যেতিয়া খ্ৰীষ্টিয়ানেই হ'ব কিবা দেখাই দি আছোঁ ওচৰলৈ গৈ। ये क्या है भैया? मदर मेरी स्टेज। अच्छा अच्छा बहुत लोग आते होंगे ना क्रिसमस में। बोलो तेতিয়াহ'লে আগলৈ যাওঁ।
বিচখন দেখিছে এইটো তামিলনাডু আৰু কেৰেলাৰ বৰ্ডাৰ হয় লেফ্ট হেণ্ড চাইডে চাওক এইখন কোকোনাট আইলেণ্ড ইয়াতে একদম কোকোনাটেৰে ভৰপূৰ আৰু পুৰা কোকোনাটে দেখিব আপোনালোকে খুব সুন্দৰ মনোমোহা দৃশ্য বহুত ভাল লাগিছে আজি Okay, Sunny Leone, she came here and she stayed over here. Huh? Then? Shooting them. Shooting. Acha. Oh, ইয়াতে Sunny Leone আহিছিলে চিনেমা শ্বুটিং কৰিবলৈ এইটো কটেজত মানে ষ্টে কৰিছিলে তাকে দেখাই দিলে আৰু চাওক কি সুন্দৰ মনোমোহা পৰিৱেশ এইখন এখন ডাঙৰ ৰিজৰ্ট এণ্ড হোটেল আৰু আহিলে থাকিব পাৰে য'ত Sunny Leone ইয়াতে ভিডিঅ' শ্বুটিং কৰিবলৈ আহি পেলাই ষ্টে কৰিছিলে যিটো কটেজত কৰিছিলে সেই কটেজটো আমি দেখাই দিলোঁ এই যাওক চৰাইটো আমাৰ অসমৰ পৰা আহিছে অসমীয়া মানুহ অলপ নিজৰ ফিল হৈছে গতিকে তেওঁলোকে হাঁহি কৰি আছে আমিও হাঁহি কৰি আছোঁ অভাৰটেক কৰি গৈ আছোঁ এইখনক হাজাৰ গভৰ্ণমেণ্টৰো বোট আছে আৰু প্ৰাইভেট পাৰ্টিৰো বোট আছে ভাল লাগিল এটা ভাল অনুভৱ ল'ব পাৰিলোঁ এইফালেদি আমি যাওঁতে এনেকৈ ঘূৰাই লৈ গৈছিলে তেনেকৈ ঘূৰাই লৈ আহিছে আমাক প্ৰব্লেম বিচ যদি এই ভিডিঅ'টোতে ইনক্লুড কৰোঁ তেতিয়াহ'লে বহুত লম্বা হৈ যাব চ' ইয়াতে মানে গল্ডেন চেণ্ডউইচ আইলেণ্ডৰ ভিডিঅ'তে আমি আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিম আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে ভিডিঅ'ৰ অনুমতি আজিলৈ ষ্টে ছেফ ষ্টে কমফৰ্ট টেক কেয়াৰ এণ্ড বাই